গোস্বামী কক কক নাই মই আহি পাইছোহি অফিচৰ পৰা নাই নাই কাকো লগ পোৱাই নাই এতিয়া বাৰু হ'ব বাৰু আহিলে বাৰু লগ পালে মই ক'ম বাৰু হ'ব দিয়ক ছাৰ আহিলে নেকি ছাৰে চাহ খাই নেকি সুধিয়া ছাৰ চাহ অকণ দিওঁ নেকি খাম ৰ আহি পাইছোহিহে তই কাম কৰ যা মই কিবা কৰিব আছে মই কৰি লওঁ মাজনী মাজনী ইয়াত কোনো নাই চাগে হৰি হৰি এপিলা ছাৰ মাতিছিলে মাতিছিলো ইয়াত কোনো নাই নেকি ঘৰত ইহঁত বেলেগ বেলেগে গৈছে নেকি অৰ্থাৎ বাইদেউ অৰ্থাৎ মানে নামঘৰলৈ গৈছে আপুনি কেনেকে জানিলে অৰ্থাৎ আমি একেলগে 30 বছৰ থকা মাজনী কেনেকৈ গ'ল মাজনী নেহাৰ লগত দোকানলৈ ওলাই গৈছে হয় নেকি বিয়া বাৰু কথা আছে তাতে আকৌ ডিপেণ্ড কৰা এজন চাকৰিয়াল তাতে কি হ'ল কিবা এটা কথা উলিয়াব হ'লে তেখেতৰ ওচৰত যাব লাগিব তেনেহ'লে যাব লাগিব তুমি কোন তোমাক মইতো চিনি পোৱা নাই কৈছিলো মই তাই এনেকুৱা এটা কথা মই ৰ'বা অকণ বহাচোন বুলি ক'লা যে মানে মই বুজি নাপালো কাৰ কথা ক'লা তুমি দীপ দত্ত চিনি পাইছো সি আৰু মই বহুত ভাল বন্ধু তাৰ আৰু তাৰ পত্নীৰ বহুত আশা আছিলে আপোনালোকৰ ঘৰৰ লগত আমাৰ সম্পৰ্ক তুমি নিশ্চয় জিমিৰ কথা কৈছা চাগে মানুহ আহিছে অৰ্থাৎ মানুহ আলহী আহিছে আমি কি কৰিম তুমিহে মাত দিব লাগিব কি তোমাৰ বিয়া প্ৰস্তাৱ লৈহে আহিছে গ'লে গৈ চাগে বিয়া কথা পাতিছে এইবাৰ বিয়া এখন খাবলৈ পাম মানে এবাৰ যাচোন ময়ো মনে মনে গোস্বামী ফোন কৰিলো বুজিছা যিহেতু তেওঁ গুৱাহাটীত 22-23 বছৰ আছে তেখেতে ভালকে জানিব দত্ত ভাইকৰ কথা আমি মাজনীৰ কথা চিন্তা কৰিব লাগে তাইক কোনে বুজাব এটা কাম কৰো নেকি বাইদেউকে মাতি দিওঁ বাইদেউকে মাতি দিলে ঠিক হ'ব মাতি দিবা তুমিয়ে বাইদেউকে নিজে বেলেগৰ কথা ভাবিছে নেকি ময়ো তাকেই ভাবিছো ৰ'বাচোন তুমিয়ে নবা নেহাকে সুধি চাবাচোন এবাৰ জোনাকী জোনাকী বাইদেউ আহিলি খবৰ খাতি ভালনে ভাল ভালেই মাজনী অলপ বুজাবিচোন মাজনী চপা আহোঁগৈ যা জোনাকী মাজনী
কৈছা হেৰা শুনিছানে অঁ কোৱাচোন বাইদেউ আমাক কৈছে তাই গাঁৱৰ এটা ভাল পায় মই এইবোৰ একো নাজানো মই মাজনী গাঁৱলৈ বিয়া দিব নোৱাৰোঁ তাইক কৈ দিবা কাইলৈ আলহী আহিব তাইক ওলাই আহিবলৈ ক'বা ব'লা অঁ ব'লা আপোনালোক আহি পালেহি আপোনালোকৰ আহোঁতে কিবা অসুবিধা হৈছে নেকি নাই নাই হৰি কোৱা চাহ আনিবলৈ যাওঁ দত্ত এওঁলোকক চিনি নাপালো যে এয়া মোৰ মা এয়া শ্যামন্তিকা দত্ত আৰু আপোনালোকৰ ভালেই নহয় সকলো ভালেই আমাৰ আপোনালোক ঘৰটো হৰি চাহ লৈ আন হৰি কৈ আছা অঁ মানুহ চাৰিটা আছে নেকি তোৰ বৌয়ে কোৱা নাছিলে নেকি কোৱা নাই ছাৰ যা চাহ লৈ আন যা হেৰা শুনিছানে আপোনালোক বহকচোন দেই আপোনালোকৰ যোনী মাতি দিয়ে আমি চাবতো লাগিব কথাটো দুষাৰ পাতিব লাগিব ন ছোৱালীজনী নাপাব আপোনালোকে আমি কথা পাতিব ছোৱালীজনী হৰি হৰি ছাৰ জিমি মোৰ মন নাই ৰুমত নাই আমি এইবিলাক কি শুনিছো হয় আপোনালোকে ঠিকে শুনিছে আপোনালোকে বেয়া নাপাব আমাৰ ঘৰত অলপ অসুবিধা হ'ল এতিয়া আপোনালোকে যাব